ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই ফ্লিপ ক্লাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই তোমালোকৰ লগত ইতিমধ্যে দশম শ্ৰেণীৰ বিজ্ঞানৰ এচিড ক্ষাৰ আৰু লৱণৰ দুটা পাঠ তোমালোকৰ লগত আলোচনা কৰিছোঁ। প্ৰথমটো পাঠত এচিডৰ প্ৰকাৰ, ব্যৱহাৰ, ধৰ্মৰ বিষয়ে আলোচনা কৰিছিলোঁ। দ্বিতীয়টো পাঠত মই তোমালোকৰ লগত আলোচনা কৰিছিলোঁ ক্ষাৰকৰ ব্যৱহাৰ, প্ৰকাৰ, ধৰ্মৰ বিষয়ে আলোচনা কৰিছিলোঁ। মই আশা কৰিছোঁ তোমালোকে পাঠ দুটা সুন্দৰভাৱে আয়ত্ত কৰিছা। আজি মই এই পাঠটোৰ তৃতীয়টো খণ্ড তোমালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। আজি আলোচনা কৰিম তোমালোকৰ লগত মই এচিড ক্ষাৰক আৰু লৱণৰ তৃতীয়টো খণ্ড। ইয়াত আমি আলোচনা কৰিম লৱণৰ প্ৰকাৰ, তাৰ ধৰ্মৰ ব্যৱহাৰ বিষয়ে। এতিয়া প্ৰথম আমি অলৰেডি তোমালোকক মই আলোচনা কৰিছোঁ লৱণনো কি, তোমালোকৰ ক্ষাৰক পাঠটো মই আলোচনা কৰিছিলোঁ। এটা আমাৰ বিক্ৰিয়াৰ কথা কৈছিলোঁ তোমালোকৰ, বা পূৰ্বৰ পাঠটোত আমি আলোচনা কৰি ৰাসায়নিক বিক্ৰিয়া প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। এচিড আৰু ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া ঘটে তেতিয়া কি হয়, লৱণ আৰু পানী উৎপন্ন হয়, হয়নে? এতিয়া সেইটো আমি তাৰ লৱণ, এতিয়া কি হ'ল, এবিধ এচিড আৰু এবিধ ক্ষাৰকৰ মাজত যেতিয়া বিক্ৰিয়া ঘটিব উৎপন্ন হৈ যাব কি বুলি কোৱা হয়, লৱণ বুলি কোৱা হয়। এতিয়া এচিডৰ ক্ষাৰকৰ মাজত যিটো বিক্ৰিয়া ঘটে অলৰেডি মই লগত বাৰে মই কেইবাবাৰো আলোচনা কৰিছোঁ, তাক কি বুলি কয়, প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। নেক্সট এতিয়া কথাটো হ'ল কি, প্ৰথমতে আমি আলোচনা কৰিব লৱণৰ প্ৰকাৰ। এতিয়া লৱণৰ প্ৰকাৰ সম্পৰ্কে জানিবলৈ হ'লে আমি এতিয়া pH স্কেলৰ বিষয়ে জানিব লাগিব। pH স্কেল এপাত কি হ'ল তোমাৰ, আমি অলৰেডি কৈছোঁ এচিড আৰু ক্ষাৰকৰ কথা আহি লৱণ কৰিবলৈ যাওঁতে এচিড আৰু ক্ষাৰকৰ কথা আহি কৈছে। এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰে, লৱণ উৎপন্ন কৰে। এতিয়া এচিডৰ প্ৰকাৰ আমাৰ কথাটো pHৰ, মানে কথাটো হ'ল এচিডৰ গ্ৰাহ্যতা জোখা এটা স্কেল আছে, গম পাইছানে? তাৰ ভিত্তিত আমি কি কৰিব লাগিব, জানিব লাগিব। জানিলে আমি লৱণৰ প্ৰকাৰ সম্পৰ্কে আমি সুন্দৰভাৱে তাক উপলব্ধি কৰিব পাৰিব, বুজিব পাৰিম। এতিয়া প্ৰথমতে চোৱাচোন, তোমালোকে এবাৰ মই স্কেল এবাৰ তোমালোকৰ বৰ্ডত দেখিছা তোমালোকে ইয়াৰ কথা। এইবাৰত কোৱা হয় pH স্কেল। আমি অলৰেডি আগৰ পাঠটো তোমালোকক আলোচনা কৰিছিলোঁ এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াটো কেনেকৈ দেখাইছিলোঁ তোমালোকে চোৱা, মানে H+ আয়ৰন একুৱাছ, হয়নে? OH কি হ'লে বা -একুৱাছ জলীয়, তাৰপিছত কি হয় তোমাৰ কি হয়, পানীয় সৃষ্টি হয় ন, হয়নে? অৰ্থাৎ এইটো H+ আয়ৰন ক'ৰ পৰা আহিছিলে, এচিডৰ পৰা আহিছিলে। এইটো ক'ৰ পৰা আহিছিলে, এচিডৰ পৰা আহিছিলে। এইটো ক'ৰ পৰা আহিছিলে, ক্ষাৰকৰ পৰা আহিছিলে ন। আৰু লগত এইটো কি হ'ল, পানী হৈছে, মানে আমাৰ লৱণৰ লগতে পানী উৎপন্ন হৈছিলে। এইটো প্ৰথম দ্ৰৱ, বুজি পাইছেনে? বাৰু যি কি নহওক, এতিয়া pH স্কেল পালৰ কথাটো হ'ল কি, এইটো এচিডৰ হাইড্ৰজেন আয়ন, হয় নহয়? H+ আয়ন তাক হাইড্ৰনিয়াম আয়ন বুলি মই কৈছিলোঁ, তোমালোকৰ আলোচনা কৰিছিলোঁ অলৰেডি। হাইড্ৰনিয়াম আয়নত ইয়াত তোমাৰ চোৱা দুটা, মই স্কেল পালত দুটা ভাগ কৰি দিছোঁ, মানে দেখিছানে বাৰু? ইয়াত বগা খালী অংশটো কি, তোমাৰ H+ আয়ন, এইটো কি বুজাইছে, খালী অংশটো ইয়াত ক্ৰমাগতভাৱে দাগ আছে, ক্ৰমাগতভাৱে এইটো কমি গৈছে, দেখিছানে? আৰু এইখিনি যিখিনি ছেডেড এৰিয়া কৰিছোঁ সেইখিনি হাইড্ৰক্সিল আয়নৰ গ্ৰাহকতা নিৰ্দেশ কৰিছে, গম পাইছে নাই? ক্ৰমাগতভাৱে ইয়াত সৰু, ক্ৰমাগতভাৱে এইফালে বাঢ়ি গৈছে। এতিয়া চোৱা, এই স্কেল পাতৰ পৰিসৰটো 0ৰ পৰা কি আছে, 14লৈকে আছে। তোমালোকে চোৱা স্কেল পাতক লক্ষ্য কৰি দেখিবা, তোমালোকে পৰিসৰ আমি বিভিন্ন ধৰণৰ এচিড আৰু ক্ষাৰকৰ পৰিসৰ, মানে pHৰ পৰিসৰৰ ভিত্তিত তোমালোকৰ এচিডবিলাক কোন ধৰণৰ এচিড হ'ব, কোনবিলাক কি ধৰণৰ এচিড হ'ব, এচিডবিলাক আমি কি কৰিব লাগিব, আমি ভাগ কৰিব পাৰিম। চোৱা, যদি পৰিসৰ, যদি pHৰ পৰিসৰ তোমাৰ কি হ'ল 1ৰ পৰা 2 ভিতৰত থাকে, সেইখিনি তীব্ৰ এচিড হ'ব। কি হ'ব, সেইখিনি তীব্ৰ এচিড হ'ব। আৰু যদি 2ৰ পৰা 4 পৰিসৰৰ ভিতৰত থাকে, সেইখিনি কি হ'ব, তেতিয়াহ'লে মধ্যম প্ৰকৃতিৰ এচিড হ'ব। আৰু যিখিনি পৰিসৰ 4 পৰা 7ৰ ভিতৰত, 7তকৈ কম খালি দেই, সেইখিনি মৃদু প্ৰকাৰ এচিড হ'ব। যিখিনি pHৰ মান 7 হ'ব, সেইখিনি ইয়াত প্ৰথম হ'ব, বুজি পাইছেনে? তোমালোকৰ পৰীক্ষাত এটা প্ৰশ্ন আহে, তোমাৰ পাতিত পৰে ডিষ্টিল ৱাটাৰ, ডিষ্টিল ৱাটাৰ বুলি কয়। ডিষ্টিল ৱাটাৰৰ pHৰ ভেলুটো কিমান, 7। ডিষ্টিল ৱাটাৰ অৰ্থাৎ কি হ'ল, প্ৰথম দ্ৰৱ, ঠিক আছে? আৰু কি হ'ল, যে 7ৰ পৰা ওপৰত যিখিনি হ'ব সেইখিনি ক্ষাৰক হ'ব। 7ৰ পৰা pHৰ ভেলু যিখিনি হ'ব কি হ'ল, 7ৰ পৰা 14লৈকে যিখিনি হ'ব সেইখিনি কি হ'ব, ক্ষাৰক। এতিয়া তোমাৰ চোৱা পৰিসৰবিলাক কেনেকুৱা, 7ৰ পৰা 7তকৈ বেছি, কিন্তু 7ৰ পৰা 10ৰ ভিতৰত যিটো পৰিসৰ থাকিব pHৰ পৰিসৰ, তাত সেইখিনি কি হ'ব, মৃদু প্ৰকৃতিৰ ক্ষাৰক হ'ব। আৰু 10ৰ পৰা 12ৰ ভিতৰত যিটো পৰিসৰৰ pH হ'ব, সেইখিনি কি প্ৰকৃতিৰ ক্ষাৰক হ'ব, মধ্যমীয়া প্ৰকৃতিৰ ক্ষাৰক হ'ব। আৰু 13-14 যিখিনি pHৰ মান হ'ব, সেইখিনি হৈছে তীব্ৰ ক্ষাৰক হ'ব, বুজি পাইছানে? ইয়াত তোমালোকে চোৱা, ইয়াত স্কেলটো তোমালোকে লক্ষ্য কৰি দেখিবা, মানে কথাটো হ'ল এইফালে ক্ৰমাগতভাৱে হাইড্ৰজেন আয়নৰ গ্ৰাহকতাটো বেছি, কিন্তু হাইড্ৰক্সিল আয়নৰ গ্ৰাহকতাটো কম, বুজি পাইছা নাই? ইয়াত আছে হাইড্ৰক্সিল আয়নো আছে ক্ৰমাগত, কিন্তু এইফালে ক্ৰমাগত গৈ থাকে, কিন্তু হাইড্ৰক্সিল আয়নৰ গ্ৰাহকতা বাঢ়ি গৈছে, শেষত গ'ল হাইড্ৰজেন আয়নৰ গ্ৰাহকতাটো ক্ৰমাগত কমি গৈছে, ঠিক আছে? এতিয়া এই pHৰ পৰিসৰৰ ভিত্তিত, মানে pHৰ পৰিসৰৰ ভিত্তিত আমাৰ লৱণকো কি কৰা হৈছে, কোন ধৰণৰ 3 প্ৰকাৰ বিভক্ত কৰা হৈছে। তোমাৰ চোৱা, আম্লিক লৱণ, ক্ষাৰকীয় লৱণ আৰু প্ৰথম লৱণ, 3টা ভাগত বিভক্ত কৰা হৈছে। এতিয়া কথাটো হ'ল, যিবিলাকৰ তোমাৰ pHৰ মান কিমান হ'ব, তেতিয়াহ'লে 7তকৈ কম হ'ব, সেইবিলাক কি হ'ব, আম্লিক লৱণ, এচিডিক সল্ট হ'ব। আৰু যিবিলাকৰ pHৰ মান তোমাৰ 7তকৈ বেছি হ'ব, সেইবিলাক কি হ'ব, ক্ষাৰকীয় প্ৰকৃতিৰ লৱণ হ'ব, বেছিক সল্ট। আৰু যিবিলাক মানে লৱণৰ তোমাৰ pHৰ মান কিমান হ'ব, 7 হ'ব, সেইবিলাক হ'ব প্ৰথম লৱণ, ঠিক আছে? নেক্সট,
এতিয়া আমি আমলিক লৱণ ক্ষাৰকীয় লৱণ আৰু তোমাৰ কি আছে প্ৰথম লৱণ কাক কয় আমি জানি লৈছো না এতিয়া প্ৰথম আমলিক লৱণ যদি আমাৰ কথা আমি জানো অলৰেডি জানো তোমালোকৰ কথাটো হ'ল এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া কৰিলে কি লৱণ উৎপন্ন হয় এতিয়া তাতে আমি গম পালো এচিডৰ কি থাকে তীব্ৰ এচিড থাকে মৃদু এচিড থাকে হয় নহয় ক্ষাৰকৰ তীব্ৰ ক্ষাৰক থাকে আৰু মৃদু ক্ষাৰক থাকে এতিয়া তোমাৰ সেই যদি প্ৰশমন বিক্ৰিয়াটো মানে কথাটো কোন প্ৰকাৰ তীব্ৰ যদি তীব্ৰ এচিডে হয় তীব্ৰ এচিডে মৃদু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ যদি উৎপন্ন কৰে তাক কি বুলি কোৱা হয় তেতিয়াহ'লে সেই লৱণটো কি বুলি কয় আমলিক লৱণ বুলি কোৱা কি বুলি ক'ব আমলিক লৱণ বুলি কোৱা ছয় এমনিয়াম ক্লৰাইডটো হ'ল এটা এমনিয়াম ক্লৰাইড এটা কি হ'ল তোমাৰ কি হৈছে তোমাৰ এটা আমলিক লৱণ ঠিক একেদৰে এলুমিনিয়াম ক্লৰাইড এটা আমলিক লৱণ তোমালোকে লক্ষ্য কৰাচোন এতিয়া কথা এমনিয়াম ক্লৰাইডটো আমি চাওঁচোন আমলিক লৱণ কিয় হ'ল এমনিয়াম ক্লৰাইডটো আমলিক লৱণ কিয় হ'ল তোমালোকে লক্ষ্য কৰিবাচোন এটা তোমালোকে চোৱা এমনিয়াম আমি জানো এমনিয়াম হাইড্ৰক্সাইড কি আছে NH4 কি হ'ব OH ঠিক আছে আৰু NH4CH তোমাৰ হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে লৈছিলে HCl দেন কি হ'ব এমনিয়াম ক্লৰাইড পাম লৱণ পাম NH4Cl ন আৰু কি পাম পানী পাম এতিয়া তোমালোকে চোৱা এইটো হ'ল মৃদু ক্ষাৰক এইটো কি ক্ষাৰক মৃদু ক্ষাৰক এইটো কি ক্ষাৰক মৃদু ক্ষাৰক এইটো কি হ'ল মৃদু ক্ষাৰক ন এইটো হ'ল তীব্ৰ এচিড এইটো কি হয় তীব্ৰ এচিড এইটো কি হ'ব তেতিয়াহ'লে আমলিক লৱণ এইটো কি হ'ব আমলিক লৱণ আৰু কি হ'ব পানী বুজি পাইছা না অৰ্থাৎ কি হ'ল মৃদু ক্ষাৰকে যেতিয়া তীব্ৰ ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিব আমি যিটো লৱণ পাম সেইটো কি হ'ব তেতিয়াহ'লে আমলিক লৱণ বুজি পাইছা না একেদৰে তোমাৰ এলুমিনিয়াম ক্লৰাইড ঠিক কেনেকুৱা এটা আমলিক লৱণ তাৰ দ্বিতীয় প্ৰকাৰ হ'ল ক্ষাৰকীয় লৱণ এতিয়া তাৰ কি হ'ব যদি ক্ষাৰকটো তীব্ৰ হয় ক্ষাৰকটো যদি চোৱা ইয়াত ক্ষাৰকটো যদি তীব্ৰ হয় এচিডটো যদি মৃদু হয় তেন্তে যিটো লৱণ উৎপন্ন হয় লৱণটো কি হ'ব তেতিয়াহ'লে ক্ষাৰকীয় প্ৰকৃতিৰ লৱণ বেছিক চল তাৰ মানে কি হ'ব পিএইচ মান কি হ'ব তেতিয়াহ'লে 7তকৈ বেছি হ'ব আগতে কি 7তকৈ পিএইচ মান 7তকৈ কি আছিলে কম আছিল বুজি পাইছানে ইয়াত কি হ'ব 7তকৈ বেছি হ'ব এতিয়া উদাহৰণ হিচাপে ছডিয়াম কাৰ্বনেট ছডিয়াম এচিড এইবিলাক কি হয় তেতিয়াহ'লে তোমালোকৰ ক্ষাৰকীয় মানে একে ধৰণৰ বিক্ৰিয়া হ'ব খালি কথাটো হ'ল ইয়াত তোমাৰ চোৱা এইটো ক্ষাৰকটো আমাৰ কি এচিডটো কি পাইছিলো তীব্ৰ পাইছিলো ন ইয়াত তীব্ৰ এচিড তীব্ৰ কিবা ক্ষাৰক হ'ব এচিডটো খালি মৃদু হ'ব তেতিয়া কি হ'ব উৎপন্ন হ'ব ক্ষাৰকীয় প্ৰকৃতি লৱণ উৎপন্ন হ'ব এই উদাহৰণ হিচাপে চোৱা ছডিয়াম কাৰ্বনেট ছডিয়াম এচিড এইবিলাক কি হয় ক্ষাৰকীয় লৱণৰ উদাহৰণ আৰু আন প্ৰকাৰ আমাৰ উদাহৰণ আছে যদি দুইটাৰ তীব্ৰ এচিডো তীব্ৰ হয় ক্ষাৰকো যদি তীব্ৰ হয় তেন্তে যি ধৰণৰ লৱণ উৎপন্ন হ'ব তাক কি বুলি ক'ব তেতিয়াহ'লে প্ৰথম লৱণ বুলি ক'ব আৰু সেই লৱণবিলাকৰ পিএইচ মান কিমান হ'ব 7 হ'ব ছডিয়াম ক্লৰাইড আমি খোৱা লৱণটো বুজি পাইছা নাই পটাছিয়াম নাইট্ৰেট এইবিলাক তেতিয়াহ'লে কি হ'ল তোমাৰ তেতিয়াহ'লে প্ৰথম লৱণৰ উদাহৰণ ঠিক আছে তোমালোকৰ তেতিয়াহ'লে লৱণ প্ৰকাৰ সম্পৰ্কত তোমাৰ ধাৰণা ক্লিয়াৰ হ'ল ঠিক আছে নেক্সট এতিয়া আমি আহোঁ লৱণৰ ধৰ্ম সম্পৰ্কত পঢ়িবলৈ এতিয়া কথাটো হ'ল কি অধিক সংখ্যক লৱণে কি হয় পানীত দ্ৰৱণীয় হয় কি হয় অধিক সংখ্যক লৱণ কি হয় পানীত দ্ৰৱণীয় এতিয়া তোমাৰ চোৱা আমি জানো আয়নবিলাক যেতিয়া তোমাৰ চালিত হয় তেতিয়া কি হয় তোমাৰ বিদ্যুৎ পৰিবাহিত হয়নে আয়নবিলাক যেতিয়া তোমাৰ চলন ঘটিব বিদ্যুৎটো পৰিবহণ ঘটিব এতিয়া লৱণবিলাকে কি হয় পানীত আয়নিত হয় মানে কেটায়নৰ এনায়ন মুক্ত কৰিব গতিকে আয়নবিলাক কি হয় পৰিচালিত হ'ব ফলত বিদ্যুৎ চালিত হ'ব গতিকে লৱণৰ পানীত সৃষ্টি হোৱা লৱণৰ দ্ৰৱণৰ কি বিদ্যুৎৰ কি পৰিবাহিত হ'ব পৰিব এতিয়া তোমালোকে চোৱা তাৰ সেইটো দ্বিতীয় পালা গম পালা আৰু কিছুমান লৱণৰ স্ফটিক কেনেকুৱা হয় বগা হয় এতিয়া মই তোমালোকৰ কাৰণে এটা লৱণ লৈ আহিছিলোঁ তোমালোকে লক্ষ্য কৰিবা তোমালোকে চোৱাচোন এইটো এটা লৱণ এইটো তোমালোকে চোৱা এইটো লৱণ হয় এইটো কি হয় লৱণ দেখিছানে বাৰু কি হয় লৱণ ঠিক আছে এইটো যা স্ফটিকবিলাক কেনেকুৱা দেখিছানে বগা দেখিছা নাই এইটো কি ছডিয়াম কাৰ্বনেটৰ লৱণ এইটো কি হয় ছডিয়াম কাৰ্বনেটৰ লৱণ দেখিছানে ছডিয়াম কাৰ্বনেটৰ লৱণ ছডিয়াম কাৰ্বনেটৰ লৱণ স্ফটিকবিলাক কেনেকুৱা হয় এইটো হ'ল বগা হয় ঠিক আছে দেখিছা ঠিক আছে অকল যে লৱণবিলাকৰ স্ফটিকবিলাক যে বগাই হ'ব তেনে নহয় কিছুমান লৱণৰ স্ফটিকত কিন্তু ৰঙীন থাকে বুজিছানে উদাহৰণস্বৰূপে তোমাৰ কপাৰ ছালফেটৰ কি হ'ল স্ফটিকবিলাক কেনেকুৱা হয় নীলা থাকে আৰু ফেৰাছ ছালফেটবিলাকৰ লৱণবিলাকৰ স্ফটিক কেনেকুৱা হয় সেউজীয়া হয় ঠিক আছে তাৰ আটাইতকৈ ইম্পৰ্টেণ্ট আছে এইটো এই চতুৰ্থ যিটো পইণ্ট আছে তোমাৰ ধৰ্মৰ সেই পইণ্টটোত তোমালোকে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবলৈ খালি মনত কৰিবা দেই কথাটো ক্লিয়াৰ কৰি ল'বা চোৱা কিছুমান লৱণত স্ফটিকাবদ্ধ জল হিচাপে পানী অণু থাকে বুজি পাইছানে স্ফটিকাবদ্ধ জল হ'ল লৱণৰ যিটো একক সংকেত থাকে তাত থকা নিৰ্দিষ্ট পানী অণু সংখ্যা ইয়াত মই এটা উদাহৰণ দিছোঁ নীলা বৰ্ণযুক্ত জলযুক্ত কপাৰ ছালফেট যাৰ ৰাসায়নিক সংকেতটো কি হ'ল CuSO4 5H2 এতিয়া এই সংকেতটোৰ লগত তোমালোকৰ যদি মেট্ৰিকৰ পৰীক্ষা পেপাৰবিলাক তোমালোকে লক্ষ্য কৰা তাতে প্ৰশ্ন এটা তোমালোকৰ আহে
মানে কপাৰ সালফেটৰ লৱণৰ স্ফটিক এটা যেতিয়া গৰম কৰি দিয়া হয় তাৰ নীলা বৰণটো নাইকিয়া হৈছে কিন্তু পানীৰ সংস্পৰ্শত অহাৰ লগে লগে কি হয় তাৰ নীলা বৰণ পুনৰাই ঘূৰাই পায় কিয় তাৰ তোমাৰ প্ৰশ্নটোৰ উত্তৰটো ইয়াতে আছে তোমাৰ আছে আমাৰ কপাৰ সালফেটত কি থাকে জলযুক্ত কি থাকে তেতিয়াহ'লে এটা পানী অণুৰ জলকৃত পানী অণুৰ তাৰ স্ফটিক থাকে বুজি পাইছা না অৰ্থাৎ নীলা কপাৰ সালফেটত যদি স্ফটিক থাকিব 5টা পানী অণু থাকে যেতিয়া কপাৰ সালফেটৰ চল গৰম কৰি দিবা গৰম কৰি দিলে পানী অণুখিনি বাষ্প হৈ গুচি যাব গতিকে এটা বৰণহীন হৈ যায় কিন্তু পুনৰ যেতিয়া পানীৰ সংস্পৰ্শত গুচি আহিব পানী অণুখিনি কি লৈ ল'ব গতিকে কথাটো হ'ল পুনৰ নীলা বৰণ উভতাই পাব বুজি পাইছানে অৰ্থাৎ নীলা ৰংটোৰ কাৰণ কি তেতিয়াহ'লে 5টা পানী অণুটোৱে নীলা ৰংটোৰ কাৰণ বুজি পাইছা নাই বুজি পাইছানে একেদৰে তেনেকুৱা এটা আৰু এটা তোমালোকৰ মই উদাহৰণ দিছোঁ জলকৃত তোমাৰ লৱণ বা সল্টৰ উদাহৰণ দিছোঁ জিপছাম যাৰ সংকেতটো হ'ল CaSO4 2H2 জিপছামক যদি তুমি 370 কেলভিনত যদি গৰম কৰি দিয়া উষ্ণতা প্লাষ্টাৰ অফ পেৰিছ যেটো আমাৰ কি হ'ল অৰ্থপেডিক্স ডক্টৰবিলাকে কি কৰে তোমাৰ হাড় জোৰা দিবৰ কাৰণে ব্যৱহাৰ কৰে বা বিভিন্ন ধৰণৰ পুতলা বা ঘৰুৱা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰে এইটো মই ব্যৱহাৰ বিষয়ে আলোচনা কৰিম নেক্সট এতিয়া তোমালোকৰ কথাটো হ'ল ব্যৱহাৰখিনিৰ কথা মই তোমালোকক এখন তালিকা কৰি তোমালোকক তালিকাবদ্ধ কৰি সহজভাৱে বুজিবলৈ মই বুজাবলৈ যত্ন কৰি তোমালোকে লক্ষ্য কৰিবা এটা প্ৰথমটো আমি লৱণ লৈছো তোমাৰ কিছুমান লৱণ তোমালোক কিতাপত থকা পাঠ্যপুথিত থকা লৱণকে লৈছো দেই ছডিয়াম ক্লোৰাইড ইয়াতে ছডিয়াম ক্লোৰাইড বুলি কোৱাৰ লগে লগে তোমালোকে এটা ইম্পৰ্টেণ্ট ব্ৰাইন কি বুলি আহে তোমালোকে এটা কোৱেশ্যন আহে কোৱেশ্যন আহে কিন্তু ব্ৰাইন কি এই ছডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় কি বুলি কোৱা হয় ব্ৰাইন ছডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় বুজি পাইছানে আমি খোৱা লৱণ আমি খাওঁ যিটো সেইটো লৱণ সেইটো কি হয় তেতিয়াহ'লে ছডিয়াম ক্লোৰাইড আৰু ছডিয়াম নিমখ পানী মানে ছডিয়াম ক্লোৰাইড জলীয় দ্ৰৱক কি বুলি কোৱা হয় তেতিয়াহ'লে ব্ৰাইন বুলি কোৱা হয় ঠিক আছে কেনেকৈ প্ৰস্তুত কৰা হয় ছডিয়াম হাইড্ৰক্সাইড খাৰ হয় না আৰু হাইড্ৰক্লোৰিক এচিডত বিক্ৰিয়া কৰিলে কি হ'ব তেতিয়াহ'লে এইটো তোমাৰ কি ছডিয়াম ক্লোৰাইড আৰু কি হ'ব পানী অণু সৃষ্টি কৰে কি লৱণ বাৰু তোমালোকে কোৱাচোন ছডিয়াম কি ধৰণৰ লৱণ ছডিয়াম হাইড্ৰক্সাইড কি হয় তীব্ৰ ক্ষাৰক হয় নহয় আৰু হাইড্ৰক্লোৰিক এচিডটো তীব্ৰ এচিড গতিকে দুইটাৰ মাজত বিক্ৰিয়া কৰিলে যিটো লৱণ উৎপন্ন কি লৱণ আছিলে বাৰু এইটো আছিলে কি আছিলে প্ৰথম লৱণ ঠিক আছে এইটো কি লৱণ প্ৰথম লৱণ হয় লগতে পানী অণু সৃষ্টি আছে ঠিক আছে এটা ছডিয়াম হাইড্ৰক্সাইডক ক'ত ব্যৱহাৰ কৰা হয় বেকিং সোডা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডা ব্লিচিং পাউডাৰ আৰু কিছুমান নিত্য প্ৰয়োজনীয় আমাৰ সামগ্ৰী প্ৰস্তুত কৰিবলৈ উদ্যোগবিলাকত ব্যৱহাৰ কৰা হয় তাৰোপৰি আমাৰ কি কৰা হয় তোমাৰ আমাৰ খাদ্য সামগ্ৰীবিলাক খোৱাৰ উপযোগী কৰিবৰ কাৰণে কি ছডিয়াম ক্লোৰাইড ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু দ্বিতীয় প্ৰকাৰ তোমাৰ কি হ'ল তোমাৰ লৱণ আছে হ'ল কেলচিয়াম অক্সিক্লোৰাইড বুজিছা তাক আমি সাধাৰণ নামত ব্লিচিং পাউডাৰ বুজি পাইছা নাই এতিয়া তোমালোকক মই প্ৰথম চেপ্টাৰতে তোমালোকক মই কৈছোঁ আমাৰ বিযোজন বিক্ৰিয়াত কি হয় তোমাক কৈছিলোঁ যে 3 প্ৰকাৰ বিযোজন বিক্ৰিয়া পাইছিলোঁ হয়নে বাৰু কি পাইছিলোঁ বাৰু আমি পাইছিলোঁ তাপীয় বিযোজন পাইছিলোঁ বিদ্যুৎ বিযোজন পাইছিলোঁ আৰু পোহৰ বিযোজন পাইছিলোঁ হয়নে পোহৰ বিযোজনক কি বুলি কয় ফটোলাইচিছ হয় নহয় আৰু বিদ্যুৎ বিযোজন ইলেক্ট্ৰলাইচিছ বা ইলেক্ট্ৰলাইচিছ বুলি কৈছোঁ এতিয়া তোমাৰ কি হ'ল ছডিয়াম ক্লোৰাইড ছডিয়াম ক্লোৰাইডটোক আমি কি কৰিম তাক বিদ্যুৎ বিযোজন কৰিম বিদ্যুৎ দিয়ালে বিযোজিত হ'ব কিন্তু ছডিয়াম প্লাছ আয়ন কেটায়ন হ'ব দেই কেটায়ন লগতে ক্লৰিন গেছ হয় না ঠিক আছে এইটো দুটা ছডিয়াম আয়ন হ'ব লগতে ক্লৰিন গেছ উৎপন্ন হ'ব এই ক্লৰিন গেছটো যেতিয়া ছডিয়াম ক্লোৰাইড আমাৰ এই ব্ৰাইনটো ছডিয়াম ক্লোৰাইড মানে জলীয় দ্ৰৱ ব্ৰাইনটো যেতিয়া তুমি বিদ্যুৎ বিযোজন কৰিবা ছডিয়াম আয়নৰ ক্লৰিন গেছ উৎপন্ন হয় ক্লৰিন গেছটো কি হ'ল কিছুমান উদ্যোগত কিছুমান সামগ্ৰিক ব্যৱহাৰ কৰাত কি কয় উৎপন্ন কৰাত ব্যৱহাৰ কৰা হয় যেনে এতিয়া ব্লিচিং পাউডাৰ উৎপন্ন কৰিবলৈ ক্লৰিন গেছটো ব্যৱহাৰ কৰে ক্লৰিন গেছ চোৱা কেলচিয়াম হাইড্ৰক্সাইড এটা কি হ'ল তোমাৰ এইটো হিথিল চূণ বুলি ক'ব পাৰা বা এইটো লাইম ৱাটাৰ ঠিক আছে লাইম ৱাটাৰে কি কৰিব ক্লৰিন গেছ এই যে ছডিয়াম ক্লোৰাইড ডিকম্প'জ কৰি পাইছিলে তোমালোকে ডিকম্প'জ কৰি ক্লৰিন গেছ পাইছা ক্লৰিনৰ লগত বিক্ৰিয়া কৰিলে কি হ'ব কেলচিয়াম অক্সিক্লোৰাইড লগতে পানী অণু সৃষ্টি হয় ঠিক আছে এইটোৱে কি হ'ল ব্লিচিং পাউডাৰ এতিয়া ব্লিচিং পাউডাৰ ক'ত ব্যৱহাৰ কৰা হয় চোৱা কাপোৰ উদ্যোগত কাপোৰ ব্যঞ্জিত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় বা কাগজ কলৰ কাগজৰ মণ্ড ব্যঞ্জিত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰোপৰি কি হ'ল ৰাসায়নিক উদ্যোগবিলাকত জাৰক পদাৰ্থ হিচাপে ব্যৱহাৰ কৰা জাৰক পদাৰ্থ তোমালোকক মই আলোচনা কৰিছিলোঁ তোমালোকৰ অলৰেডি মই ইণ্টাৰেকশ্যনো কৰিছোঁ এই বিষয়ে তোমালোকে বহুত প্ৰশ্ন তোমালোকে মোক কৰিছা আৰু এইবিলাক মই বুজাবলৈ যত্ন কৰি তোমালোকে বুজি পাইছোঁ বুলি কৈছা ঠিক আছে তোমালোকৰ মই ইউটিউবত বহুত ধৰণৰ তোমালোকৰ তেনেকুৱা প্ৰশ্ন উত্তৰ পাইছোঁ সুধিবলৈ মই চেষ্টা কৰিছোঁ তোমালোকে প্ৰশ্ন কৰিছা মানে তোমালোকে বুজি পাইছা পাঠটো মই বুজিবলৈ মই গম পাইছোঁ ঠিক আছে বাৰু যি কি নহওক তাৰ জাৰক পদাৰ্থ হিচাপে কি হ'ল আমাৰ কেলচিয়াম অক্সিক্লোৰাইড বা ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় তাৰোপৰি কি হ'ল পানী বিশুদ্ধ কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় এইটো আমাৰ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা নেক্সট
আৰু কেইপ্ৰকাৰমান তোমালোকৰ লৱণৰ সাধাৰণ প্ৰস্তুতিৰ ব্যৱহাৰ বিষয়ে মই তোমালোকক তালিকাবদ্ধ কৰি দিলোঁ তোমালোকক যাতে সহজে বস্তুখিনি উপলব্ধ মানে কি বুজিব পৰা তাৰ কাৰণে মই চেষ্টা কৰিছোঁ নিশ্চয় তোমালোকে বুজিব বুলি আশা কৰিছোঁ এটা হ'ল তোমাৰ ছডিয়াম হাইড্ৰজেন কাৰ্বনেট তাক NaCO3 তাক ছডিয়াম বাইকাৰ্বনেট বুলি কোৱা হয় দেই ACO3 হাইড্ৰজেন কাৰ্বনেট বুলি কোৱা হয় বা বাইকাৰ্বনেট বুলি কোৱা হয় তাৰ নামটো কি হ'ল বেকিং সোডা বেকিং সোডা বুলি গম পাইছা তাৰ সংকেতটো কি তেতিয়াহ'লে NaCO3 এটা কেনেকৈ প্ৰস্তুত কৰা হৈছে আমাৰ ছডিয়াম ক্লৰাইড ব্ৰাইন এইজনে ব্ৰাইনটো ব্যৱহাৰ কৰিছোঁ কি কৰিব লাগিব পানী লাগিব তোমাৰ কাৰ্বন ডাই অক্সাইডৰ এমনিয়া এইজনে দেখিব বুজি পাইছা নাই বাৰু দেখিছা নাই বাৰু ছডিয়াম ক্লৰাইড NaCl আৰু পানী H2O কাৰ্বন ডাই অক্সাইড NH3 মানে এমনিয়া এতিয়া কি হ'ব তোমাৰ এমনিয়াম ক্লৰাইড NH4Cl লগতে কি হ'ব ছডিয়াম হাইড্ৰজেন কাৰ্বনেট বা ছডিয়াম বাইকাৰ্বনেট এইটো কি হ'ব বেকিং সোডা বুজিছা নে এতিয়া তোমালোকৰ ইয়াত আৰু এটা কথা জানি থোৱা তোমালোকে বেকিং পাউডাৰ আমি সদায় ঘৰবিলাকত ব্যৱহাৰ কেক ফুলাত ব্যৱহাৰ কৰোঁ মালপোৱা জাতীয় খাদ্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰোঁ এতিয়া সেই বেকিং পাউডাৰনো কি বেকিং পাউডাৰনো কি হয় বেকিং পাউডাৰ হ'ল মানে কি তোমাৰ চোৱা বেকিং সোডাৰ লগত ভক্ষণীয় টাৰ্টাৰিক এচিডৰ যিটো মিশ্ৰণ তাক কি বুলি কোৱা হয় বেকিং পাউডাৰ বুলি কোৱা কি বুলি কোৱা হয় বেকিং সোডাৰ লগত যে ভক্ষণীয় তোমাৰ যিটো টাৰ্টাৰিক এচিড এইটো হ'ল আমাৰ কি আছে জৈৱিক এচিড এচিডত মই ভাগবিলাকত কৈছিলোঁ তোমালোক কৈছিলোঁ টাৰ্টাৰিক এচিড ক'ত থাকে টাৰ্টাৰিক এচিড আমি কৈছিলোঁ ক'ত আছে কৈছিলোঁ তেতেলী টেঙা টাৰ্টাৰিক এচিড আছে বুজি পাইছা নে এই টাৰ্টাৰিক এচিডৰ লগত যেতিয়া মিশ্ৰণ হ'ব সেইটো কি বুলি কোৱা হয় বেকিং পাউডাৰ বুলি কোৱা হয় এতিয়া তোমাৰ চোৱা NaCO3 প্লাছ H+I টো ক'ৰ পৰা আহিছে তোমাৰ তেতিয়াহ'লে টাৰ্টাৰিক এচিডৰ পৰা আহিছে তেতিয়া কি হ'ব তোমাৰ এই কাৰ্বন ডাই অক্সাইড তোমাৰ কি হ'ব পানী লগতে এচিড ছডিয়াম লৱণ বুজানে এই বেকিং সোডাৰ ভক্ষণীয় টাৰ্টাৰিক এচিডৰ যিটো মৃদু এচিডৰ মিশ্ৰণে কি হ'ব বেকিং পাউডাৰ বুজি পাইছানে এতিয়া কথাটো হ'ল কি তাৰ এটা প্ৰশ্ন তোমালোকৰ আহে এতিয়া ধৰি লওক তোমাৰ কি হ'ল এতিয়া কেক ফুলাত কি হয় যেতিয়া তোমালোকে কথাটো হ'ল কি এইটো তোমাৰ ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ টাৰ্টাৰিক এচিড গৰম কৰিবা লগতে কি হ'ল কাৰ্বন ডাই অক্সাইড পানী আৰু এচিডৰ ছডিয়াম লৱণ উৎপন্ন কৰে এই কাৰ্বন ডাই অক্সাইড গেছটোৱে কি কৰিলে কেক ফুলাত সহায় কৰে ঠিক আছে তোমালোকে গম পাইছা তোমালোকে এতিয়া ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ তেতিয়াহ'লে কি বুলি কোৱা হয় বেকিং সোডা বুলি কোৱা হয় গম পালা আৰু ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ লগত যদি টাৰ্টাৰিক এচিডৰ তাৰ মিশ্ৰণ এটা কি বুলি কোৱা হয় তেতিয়া বেকিং পাউডাৰ বুলি কোৱা হয় আৰু এই বেকিং পাউডাৰকে যেতিয়া গৰম কৰিবা কি হ'ব তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইড পানী আৰু এচিডৰ ছডিয়াম লৱণ উৎপন্ন হয় আৰু এই কাৰ্বন ডাই অক্সাইড গেছটোৱে কি কৰে তেতিয়াহ'লে তোমাৰ কেক আৰু কি কৰে তোমাৰ হেৰি কি কয় বা কেক বা মালপোৱা জাতীয় খাদ্যবিলাক খোলা সহায় কৰে হয় না ক'ত ব্যৱহাৰ কৰোঁ বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ ঠিক আছে অম্লনাশক হিচাপে বা আমাৰ ফায়াৰ ব্ৰিগেডত কি হয় অগ্নি নিৰ্বাপন যন্ত্ৰত কি কৰা হয় তেতিয়া ছডিয়াম বা ছ'ডা এচিড ব্যৱহাৰ কি কৰা হয় বেকিং ছ'ডা ব্যৱহাৰ কৰা হয় নেক্সটটো হ'ল আমাৰ জলকৃত কাৰ্বনেট বুজিছানে তোমাৰ Na2CO3 10H2O দেই তাক কেনেকুৱা হয় তেতিয়াহ'লে ছডিয়াম বা বেকিং ছ'ডা আৰু তাপ দি দিয়াৰ লগে লগে কি হ'ব ছডিয়াম কাৰ্বনেট লগতে পানী আৰু কাৰ্বন ডাই অক্সাইড এই ছডিয়াম কাৰ্বনেটটো কি হ'ব পানী 10টা পানীৰ লগত কি হ'ব মিশ্ৰিত হয় কি হ'ব জলকৃত ছডিয়াম কাৰ্বনেট হ'ব Na2CO3 10H2O বুজিছানে তাক ক'ত ব্যৱহাৰ কৰা চোৱা কাগজ কাঁচ চাবোন উদ্যোগত ব্যৱহাৰ কৰা হয় বৰাক্সৰ দৰে ছডিয়াম দ্ৰব্য উৎপাদনত ব্যৱহাৰ কৰা ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰা পানীৰ কঠিনতা কিছুমান পানী চাবোন মাৰিলে নেফেনাই কঠিন পানী সেই কঠিনতা কি দূৰ কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰে তেতিয়াহ'লে জলকৃত ছডিয়াম কাৰ্বনেট ব্যৱহাৰ কৰা হয় তাৰপৰা আন প্ৰকাৰ তোমালোকৰ মই অলৰেডি আলোচনা কৰিছিলোঁ তোমাৰ জিপছামৰ কথা কৈছিলোঁ তাক কেলছিয়াম ছালফেট হেমিহাইড্ৰেট মানে CaSO4 তাক কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় মই তোমালোকক কৈছিলোঁ যে জিপছামক তুমি 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিব তেতিয়া কি হ'ব তেতিয়াহ'লে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হ'ব বুজি পাইছানে CaSO4 2H2 এইটো হ'ল জিপছাম তাপ দিব লাগিব কিমান 370 কেলভিন দিব লাগিব তেতিয়া কি হ'ব CaSO4 half H2O লগতে 1.5 H2O বুজি পাইছানে এইটো কি বুলি কোৱা হয় CaSO4 half H2O কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ তাক ক'ত ব্যৱহাৰ কৰা মই অলৰেডি কৈছোঁ তোমালোকক ডাক্তৰ ভগাহাৰ সঠিকভাৱে যোৱা দিবৰ কাৰণে ব্যৱহাৰ কৰে ঘৰ সজোৱা সামগ্ৰী হয় নহয় মচিন তল আদি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় ঠিক আছে মই ইমান সময় তোমালোকৰ লৱণৰ প্ৰকাৰ তাৰ ধৰ্মৰ ব্যৱহাৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিলোঁ নিশ্চয় তোমালোকে পাঠটোৰ বিষয়বস্তুবিলাক সুন্দৰভাৱে আয়ত্ত কৰিলা কিন্তু কথাটো তাত মই কেইটামান সৰু মোটামুটি কি হ'ল তোমাৰ যিকেইটা কথা আলোচনা কৰিলোঁ তোমালোকক পুনৰাই মানে কি হ'ল মন আকৰ্ষণ কৰিবৰ কাৰণে মই কৈ দিছোঁ মই এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া কৰোঁতে লৱণত মই কেইবাবাৰ তোমালোকক কৈছোঁ অলৰেডি তোমালোকে জানা হয় নহয় এচিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া কৰি লৱণ উৎপন্ন বিক্ৰিয়াটো কি বুলি কোৱা হয় তেতিয়াহ'লে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় হয় নহয় লৱণৰ 3টা প্ৰকাৰ বিভক্ত কৰা আছে কি আছিলে আম্লিক লৱণ
ক্ষাৰকীয় লৱণ প্ৰথম লৱণ তাৰোপৰি ইয়াতে ব্যৱহাৰ আৰু ধৰ্মৰ বিষয়ে মই আলোচনা কৰিছিলোঁ এতিয়া তোমালোকে পাঠটোত নেক্সট পাঠটোতো তোমালোকে কিমানটো আয়ত্ত কৰিলা তাকে সৰু সৰু কেইটামান প্ৰশ্ন মানে পাঠটোতে আছে পাঠটো যদি সুন্দৰভাৱে তোমালোকে চাইছা তেতিয়াহ'লে প্ৰশ্নকেইটা সুন্দৰভাৱে কৰিব পাৰিবা যদিও এতিয়াও তোমালোকৰ অসুবিধা পুনৰ ভিডিঅ' পাঠটো পুনৰাই চাব তাতো যদি অসুবিধা মোক পুনৰাই কি কিবা মোক লগত যোগাযোগ কৰিব পাৰিবা পাছত লগত ডেছক্ৰিপশ্যন বক্সত থাকিব তোমালোকে চোৱা লৱণৰ সংজ্ঞা দিয়া বিভিন্ন প্ৰকাৰৰ লৱণৰ উদাহৰণ সংজ্ঞা দিয়া লৱণসমূহৰ লৱণৰ ধৰ্মসমূহ লিখা এইটো যৌগটোৰ সাধাৰণ নাম কি ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ দৰে এটা কাৰ্বনেটৰ দ্ৰৱক উত্তপ্ত কৰিলে কি হয় বিক্ৰিয়াটো সমীকৰণ লিখা কপাৰ ছালফেটৰ লৱণৰ স্ফটিকক উত্তপ্ত কৰিলে লৱণ বৰণি হয় কিন্তু পুনৰ পানীত তিয়াই দিলে নীলা হৈ যায় এইকেইটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে কৰিব যত্ন কৰিবা ঠিক আছে তোমালোকে নিশ্চয় পাঠটো সুন্দৰভাৱে আয়ত্ত কৰিলা আৰু যদি কিবা তোমাৰ এতিয়া জটিলতা আছে মোৰ ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছআপ নম্বৰ মই দিয়া থাকিব তোমালোকে মোক ব্যক্তিগত প্ৰত্যক্ষভাৱে মোৰ লগত যোগাযোগ কৰিব পাৰিবা আজিলৈ পাঠটো ইমানতে হ'ব ধন্যবাদ